গাইছ বাহিৰত দেখিছে নে কেনেকুৱা ৰ'দ দিছে চাব পৰা নাই ওপৰলৈ চাওক কেনেকুৱা ৰ'দ দিছে বাপৰে বাপ হাই গাইজ গুড মৰ্ণিং সুপ্ৰভাত আৰু ধুনীয়াকৈ এতিয়া ৰাতিপুৱা গা চা ধুই ফ্ৰেছ হৈ ল'লোঁ আৰু আজি যিহেতু ভোজ আছে আজি কৰ্মভাগ ভালে কুশলে পাৰ হ'লেই শেষ হ'ব তে গাইজ মই ব্লগটো ষ্টাৰ্ট কৰি আছোঁ আপোনালোকে চাই থাকিব সকলোৱে তেতিয়াহ'লে মই কি কি হৈ আছে আজি সকলোখিনি দেখাই আছোঁ আজি যিহেতু ভোজ আছে কালি কাজ গ'ল তে ব্লগটো ষ্টাৰ্ট কৰি আছোঁ তে হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তে গাইজ আপোনালোকে চাই থাকিব মই দেখাই আছোঁ সকলোখিনি এতিয়া মই গৈ থাকোঁ ধুনীয়াকৈ গা চা ধুলোঁ ৰাতিপুৱা দুবাৰেই গা ধুই দিলোঁ আৰু যি গৰম মানে একদম ৰ'দ মাৰিছে ন বাহিৰত মানে একদম থাকিব নাই যাব নাই তে গাইজ বলক মই দেখাই আছোঁ গাইজ বাহিৰত দেখিছে নে কেনেকুৱা ৰ'দ দিছে চাব পৰা নাই ওপৰলৈ চাওক কেনেকুৱা ৰ'দ দিছে বাপৰে বাপ এতিয়া গাইজ এইটো ধুনীয়াকৈ লাল চাহটো খাই লৈছোঁ আৰু এইফালে লগতে পুৰি আছে এইফালে গোলা আৰু ধুনীয়াকৈ এতিয়া খাই আছোঁ চাহটো আৰু এইফালে আমাৰ খাই আছে এইটো আৰু এইফালে ইয়াত গোপিনীবিলাকে এইফালে আমাৰ ইয়াৰ চাউল সিজোৱা বনাই আছে ইয়াতে ভোজ বনাই আছে আৰু এইবিলাক চব ৰেডি কৰি থোৱা হৈছে এইফালে এয়া দালি আৰু এইফালে চাউল সিজোৱা আৰু এইফালে মাছৰ ডিম হাই গাইজ ফাইনেলি এতিয়া আমাৰ অন্নভাগ দি আছে আৰু খাবলৈ ৰেডি হৈ গ'ল আৰু সকলোৱে ইয়াত বহি আছে চাওক আজি যিহেতু ভোজ হয় আৰু ইয়াত সকলোৱে বহি আছে আৰু বাপসকল আই মাতৃসকল আৰু এইফালে ডেকা গাভৰু ভাইটি ভণ্টি সকলোৱে বহি আছে আৰু সকলোৱে ইয়াত দি আছে গাইজ চাই থাকিব এতিয়া খাবলৈ আৰম্ভ কৰিব ইয়াত দি আছে তাৰপিছত মই দেখাই আছোঁ আপোনালোকক এতিয়া আমাৰ ইয়াত খাবলৈ আৰম্ভ কৰিছে ইয়াত গোফা গাইছে আপোনালোক সকলোকে দেখাই আছোঁ গাইজ এতিয়া আমি খাবলৈ আৰম্ভ কৰিছোঁ নেক্সট কোটা গাইজ এতিয়া আমাৰ খাই বৈ সকলোৱে হৈ গ'ল আৰু খাই বৈ লৈ আমাৰ যিহেতু এটা পৰম্পৰা এটা নীতি আছে আৰু সেইটো হৈছে মানুহ মৰাৰ আমাৰ ভোজ সকাম সকলো শেষ হোৱাৰ পাছত লাষ্টৰ দিনা যিহেতু আমি
10 দিন এনেকৈ আছিলোঁ, এইটো সাজত আছিলোঁ আৰু কোনো তেল চাবোন একো ব্যৱহাৰ কৰা নাছিলোঁ। আৰু সেইকাৰণে লাষ্টৰ দিনাখন আমাক সকলোৱে এনেকৈ ৰাইজে আৰু গোপিনীয়ে সকলোৱে আমাক ৰভাতলিত এনেকৈ বহাই লৈ আমাৰ পৰিয়ালৰ যিমানখিনি বয়োজ্যেষ্ঠ আৰু ল'ৰা ছোৱালী সকলোখিনিকে বৰমা বৌ সকলোকে বহাই লৈ এনেকৈ আমাক মূৰত অলপ তেল সানি দিছে আৰু আমাক দিছেনে গাত নতুন গেঞ্জিও দি দিছে, যিহেতু আমি খালী গাতে আছিলোঁ ইমান দিন। আৰু এইফালে বৌবকো যিহেতু এতিয়া সেন্দুৰ চেন্দুৰ একো ল'ব নোৱাৰে, সেইকাৰণে খাৰু ফুলি চেইন এনেকৈ পিন্ধাই কৰি দিছে আৰু দাদাকো গেঞ্জি পিন্ধাই দিছে, যিহেতু আজিৰ পৰা সকলো কৰ্ম শেষ হৈছে। আৰু সেইকাৰণে আৰু আজিৰ পৰা মানে আমি কাপোৰ চোলা পেণ্ট পিন্ধিব পাৰিম আৰু বৌ আজিৰ পৰা খাৰু ফুলি পিন্ধিব পাৰিব। সেয়া গোপিনীয়ে পিন্ধাই কৰি দিছে, আপোনালোককো অকণ দেখাই কৰি দিছোঁ। এতিয়া চাওক গাইজ, তেতিয়া ভিডিঅ'টো আৰু মই আজি বেছি দীঘলীয়া নকৰোঁ, তেতিয়াহ'লে ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ। যদি আপোনালোকে ভাল পাইছে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ যিহেতু টাটা বাই বাই, নেক্সট এটা ব্লগত অতি সোনকালে লগ পাম। যিহেতু আমাৰ কৰ্মখিনি ইমানতে সামৰণি মাৰিছোঁ আজি। এতিয়া আজিলৈ বাই বাই, নেক্সট এটা ব্লগত অতি সোনকালে লগ পাম।